নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৌৰভ জ্যোতি ইউটিউব চেনেল সৌৰভ জ্যোতি স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো এইকাৰণে বনালোঁ এটা খুব দুখ লগা কথা সেয়া হৈছে গণেশগুৰি যি ফ্লাইঅভাৰ আছে সেই ফ্লাইঅভাৰৰ তলত যোৱা নিশা এখন ফটো ভাইৰেল হৈছিলে আৰু সেয়া হৈছিলে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ তাত খুব ধুনীয়াকৈ এখন ফটো অংকন কৰা হৈছিলে আৰু সেই ফটোখন ইতিমধ্যে মচি পেলোৱা হ'ল আৰু যি 19 ছেপ্টেম্বৰ সেই 19 ছেপ্টেম্বৰত জুবিনদাৰ কেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল কি হ'ল আজিও আমি ন্যায়ৰ অপেক্ষাত কিন্তু বাট চাই আছোঁ আৰু গণেশগুৰি ফ্লাইঅভাৰৰ তলত দেৱাল আছিলে সেই দেৱালত খুব ধুনীয়াকৈ অংকন কৰিছিল সেই জুবিনদাৰ মন জুৰোৱা ছবিখন সেইখন অংকন কৰিছিল চিত্ৰকৰ মাৰ্চেল বৰুৱাই আৰু মাৰ্চেল বৰুৱাই হয়তো এতিয়া ভাবিবলৈ বাধ্য হৈছে আচলতে সেই ৰাজনৈতিক নেতা মন্ত্ৰীসকলে যিসমূহ কথা কৈছিলে ইলেকশ্যনৰ আগত আৰু বৰ্তমান ইলেকশ্যনৰ পিছত কি কৰি দেখুৱালে ফুলনিৰে কাইতকে ফুল বুলি তুলিলি কাইতে যে গতিকে এনেকুৱা ধৰণৰ মানসিকতা লৈ বা এনেকুৱা ধৰণৰ কাম বা এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ যেতিয়া কৰা হয় বা কৰে তেতিয়া কিন্তু সকলোকে ভবাই তোলে আৰু এনেকৈ ভাবিবলৈ বাধ্য কৰে যে মানুহবোৰ আচলতে স্বাৰ্থপৰ নেকি মানুহবোৰে আচলতে স্বাৰ্থৰ পিছত দৌৰি ফুৰে নেকি এতিয়া কথাটো এনেকুৱা হৈছে সেই সময়ত জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰোঁ বুলি কৈছিল আৰু জুবিন গাৰ্গক আমি ন্যায় দিম বুলি কৈছিলে খুব ধুনীয়াকৈ তেওঁলোকে সভাই সমিতিয়ে মেলে মিটিঙে খুব ধুনীয়াকৈ তেওঁলোকৰ কথাসমূহ কৈ গৈছিলে আৰু তাৰ পাছত আজিৰ এই ছবিখন চাওক কি কৰিলে এজন চিত্ৰকৰৰ হাতত ইমান ধুনীয়া এখন ছবি যেতিয়া মচি পেলোৱা হয় সেই যিজন ব্যক্তিয়ে বনাইছিল যিজন মাৰ্চেল বৰুৱাই সেই যে মাৰ্চেল বৰুৱাৰ হাতত অংকন হৈছিল সেই ছবিখন তেওঁ হয়তো ভাবিছিল অসমৰ ৰাইজৰ কাৰণে মই কিবা এটা কৰি দিওঁ যাতে সকলোৱে চাব পাৰে সকলোৱে আহি এইফালে যেতিয়া খোজ লয় যেতিয়া বাটৰ বাতৰা সেইফালে গুচি যায় যাতে অকণমান সময় জুবিনদাৰ সেই মুখখন চাই যাব পাৰে খুব ধুনীয়াকৈ তেখেতে অংকন কৰিছিল ছবিখন আৰু ছবিখন ৰাতিটোৰ ভিতৰতে কিন্তু মচি পেলোৱা হ'ল গতিকে এয়া কিমান দূৰ গ্ৰহণযোগ্য আপুনি কি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ মতামত আৰু সঁচাকৈ এক দুখ লগা কথা কিয়নো যিগৰাকী প্ৰাণৰ শিল্পী যিদিনাৰ পৰা সেই জুবিন গাৰ্গ সত্তাটোক আমি হেৰুৱালোঁ সেইদিনাৰ পৰা আমিও সেইদিনাৰ পৰা আমি ন্যায়ৰ অপেক্ষাত আজিও আৰু তেনেস্থলত প্ৰশাসনে যি এক সিদ্ধান্ত গ্ৰহণ কৰিলে জাপানৰ বৈদেশিক মন্ত্ৰী আহিব অসমলৈ আৰু সেই গুৱাহাটীক পুনৰ ৰঙীন কৰি তোলাৰ কাৰণে যি প্ৰস্তুতি দিনে নিশাই কাম কৰি আছে সেয়া দেখি আচৰিত লাগিছে কাৰণ যি সময়ত গুৱাহাটীৰ কদৰ্যময় পৰিৱেশ এটা সৃষ্টি হৈ থাকে য'ত লেতেৰা আৱৰ্জনাৰে ভৰি থাকে য'ত জাবৰৰ দম থাকে দেৱালে দেৱালে থু খেকাৰ পেলাই মানুহে ৰঙীন কৰি থৈ দিয়ে তেনেস্থলত জুবিন গাৰ্গৰ সেই অংকন কৰি থোৱা ফটোখনে তেওঁলোকক কি ক্ষতি কৰিলে আৰু যাৰ নেতৃত্বত এতিয়া গুৱাহাটী মহানগৰীৰ চাৰিওফালে যি ৰং বিৰঙী কাৰ্যকলাপসমূহ চলি আছে য'ত দেৱালে দেৱালে নতুনকৈ ৰং সানি আছে সেই কামটো যিজন ব্যক্তিয়ে লৈছে বা যিয়ে কৰি আছে তেওঁ এবাৰলৈ হ'লেও মনত পৰা নাছিলে সেই জুবিন গাৰ্গ নামৰ হত্যাটোক কেনেকৈ তেওঁ মচি পেলাব পাৰে য'ত নেকি সমগ্ৰ অসমে আজিও মচি পেলাব পৰা নাই জুবিন গাৰ্গ নামৰ সেই হত্যাটো আৰু তেখেতে এটা ৰাতিৰ ভিতৰতে কিন্তু মচি পেলাবলৈ উদ্যত হ'ল গতিকে এই ক্ষেত্ৰত প্ৰশাসনে কিছু নিজৰ স্বৰূপ উদঙাইছে খুব এটা দুখ লগা কথা খুব বেয়া লাগিছে সেই ছবিখন যেতিয়া গৰিমা গাৰ্গেও পষ্ট কৰিলে লগতে সামাজিক মাধ্যমত যিসকল ব্যক্তিয়ে লিখিবলৈ আৰম্ভ কৰিলে তেতিয়াই স্পষ্টকৈ ওলাই পৰিল সেই ফটোখন মচি পেলোৱা হ'ল গতিকে এনেকুৱা ধৰণৰ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় খুব এটা বেয়া কাম কৰিছে এনেকুৱা কাম কৰিব নালাগিছিল একচুৱেলি আৰু যি ঠাইত সেই ছবিখন আছিলে পুনৰ সেই ছবিখন আকৌ তাত বনাওক যাতে বাহিৰৰ মানুহেও গম পাওক জুবিন গাৰ্গ আছে জুবিন গাৰ্গৰ চাৰিওফালে যেতিয়া পোষ্টাৰ থাকিব যেতিয়া অংকন কৰাই থাকিব তেতিয়া হয়তো তেওঁলোকেও সুধিবলৈ বাধ্য হ'ব ৰজাঘৰীয়াক যদি তেওঁলোকে কিবা কাৰণত চিনি নাপায় গতিকে এনেকুৱা ধৰণৰ কাম কৰাৰ আগত অকণমান সম্যক জ্ঞান লৈ কাম কৰিলে মই ভাবোঁ বেছি ভাল আৰু যিসকলে এই কামটো কৰিছে সঁচাই কোনো কাৰণতে গ্ৰহণযোগ্য নহয় খুব দুখ লাগিছে সেই ঠাইৰ পৰা যেতিয়া ফটোখন মচি পেলোৱা হ'ল গতিকে কথাবিলাক যেতিয়া আৰম্ভণি কৰা হয় গতিকে সৌন্দৰ্য বৰ্ধনৰ নামত গুৱাহাটীৰ বুকুত থকা হিয়াৰ আমঠু জুবিন গাৰ্গ নামৰ হত্যাটোক কেতিয়াও মানুহৰ অন্তৰৰ পৰা মচি দিব নোৱাৰে
কোটি কোটি জনতাৰ চকুৰ পৰা মনৰ পৰা জানো আঁতৰাব পাৰিব? কেতিয়াও নোৱাৰে। আৰু এয়া কেৱল এটা চিত্ৰৰ ওপৰত কৰা কুঠাৰঘাত নহয়, এয়া সমগ্ৰ অসমীয়া সমাজৰ সাংস্কৃতিক আৱেগক কৰা চৰম অপমান। আৰু এই কাৰ্যক তীব্ৰ গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ কাম যাতে দুনিয়াই তেওঁলোকে নকৰে। জুবিন গাৰ্গ নামৰ সত্তাক বাদ দি অসম বা গুৱাহাটীৰ কোনো সৌন্দৰ্য বৰ্ধন হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত প্ৰশাসনে কিন্তু নিজৰ মানসিকতাহে উদঙাই দিছে। শিল্পীৰ সৃষ্টি আৰু শ্ৰদ্ধাঞ্জলিক এনেদৰে মচি পেলোৱা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। জুবিন গাৰ্গ অসমীয়াৰ তেজত আছে, দেৱালত নহয়। আৰু চৰকাৰখনৰ ওপৰত আস্থা আছিল। চৰকাৰখনে ভাল ভাল কাম কৰি আছে। আৰু হয়তো ভাবিছিলোঁ চৰকাৰখনে এই আমাৰ যিসমূহ লোককৃষ্টি আছে, লোক পৰম্পৰা আছে, বা আমাৰ যিসমূহ অসমৰ পৰ্যটনৰ ক্ষেত্ৰত চহকী বস্তু, সেইসমূহ কিন্তু খুব ধুনীয়াকৈ তেওঁলোকে দেৱালে দেৱালে অংকন কৰি গৈছিল। যিসমূহ নতুনকৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছিল, তাৰ তলত যিসমূহ পিলাৰ আছে, যিসমূহ খুঁটা আছে, সেইসমূহত কিন্তু খুব ধুনীয়াকৈ তেওঁলোকে অংকন কৰি গৈছিল। কিন্তু হঠাৎ তেওঁলোকে যি এই কাৰ্য কৰিলে, সেই কাৰ্যটো আচলতে সকলোকে মৰ্মাহত কৰিছে। এনেকুৱা ধৰণৰ কাৰ্য তেওঁলোকে কৰিব নালাগিছিল। আৰু যিয়ে এই কামটো কৰিলে সঁচাকৈ খুব বেছি বেয়া কাম কৰিছে। আৰু এই ভিডিঅ'টিৰ মাধ্যমত মই এটাই কথা ক'ব বিচাৰিছোঁ, গতিকে জুবিন গাৰ্গক লৈ যি ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ যি আস্থা, সেই আস্থাকণ যাতে মানুহৰ মাজৰ পৰা নাইকিয়া কৰি নেপেলায়। এতিয়াও আমি জুবিন দাৰ যাতে ন্যায় পায় তাৰ অপেক্ষাত আজিও আছোঁ। গতিকে জয় জুবিন দা, জয় আই অসম। ধন্যবাদ।